হেল্ল' এভৰিৱান এয়া আপোনালোকে দেখিছে ন চিতল মাছৰ ৰেচিপি মোৰ পাৰ্ট 1 ভিডিঅ'ত আপোনালোকে নিশ্চয় দেখিছে আমাৰ উৰুকাৰ ধামাকাত আছিলে চিতল মাছৰ ৰেচিপি এণ্ড চিকেন চিতল মাছৰ ৰেচিপি আপোনালোকে ইতিমধ্যে দেখা পালে আজি এতিয়া আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ চিকেন ৰেচিপিটো পাৰ্ট 2 ভিডিঅ'ত দিলোহি আপোনালোকে চাওক এতিয়া মই বনাবলৈ লৈছোঁ চিকেনৰ কাৰণে আপোনালোকে সেইখিনি দেখিছিলে তেতিয়া মই ধুই কৰি ৰাখি দিছিলোঁ ইয়াতে মই ভিনেগাৰ আৰু নিমখ সানি চিকেনখিনি অলৰেডি মেৰিনেট কৰি অকণমান সময় ৰাখি দিছিলোঁ কিন্তু তাত আদা নহৰু পেষ্ট দিয়া নাছিলোঁ এতিয়া মই অকণমান চিকেনটো বেলেগকৈ বনাম বুলি ভাবিছোঁ নহৰু কুচিকৈ কাটি লৈছোঁ আদাও চেম জলকীয়া মই মাত্ৰ 3টা কাটি লৈছোঁ কাৰণ মই জলকীয়া পাউডাৰ দিম যাৰ কাৰণে মই 3টা কাটি লৈছোঁ আৰু পিঁয়াজ এনেকৈ ডাঙৰকৈ কাটি এনেকৈ ধুনীয়াকৈ এৰুৱাই লৈছোঁ পাহিবোৰ তাৰ পিছত এতিয়া মই কেৰাহীটো ভালকৈ গৰম হ'বলৈ দি তেল দিম তাৰ পিছত আপোনালোকে চাই থাকক কি কৰোঁ মই ভিডিঅ'টোত আপোনালোকে চালে গম পাব এতিয়া মই কেৰাহীত তেল দি দিছোঁ আপোনালোকে দেখিছে তেল একদম গৰম হৈ ধোঁৱা ওলাই আছে এতিয়া মই ইয়াতে মাংসখিনি দি দিম এতিয়া মই ইয়াতে মাংসখিনি দি দিলোঁ দি এতিয়া এইখিনি মই ফ্ৰাই কৰিম অকণমান সময় ফ্ৰাই কৰাৰ পিছত সেই যাদুটো আপোনালোকে দেখা পাব মই কেনেকৈ বনাওঁ ৰেচিপিটো দেখিছে মই অকণমান কেৰাহীত বহাই দি ঢাকি কৰি দি এতিয়া মই স্লাইড একদম হালধি অকণমান স্লাইড জলকীয়া গুড়ি স্লাইড জিৰা গুড়ি অকণমান দি এইখিনি এতিয়া ফ্ৰাই কৰিম মই কিয় দিলোঁ আপোনালোকক কৈ আছোঁ মানে এটা চিকেনৰ যিটো গোন্ধ এটা আছে সেইটো যেন নাইকিয়া হয় পিছলৈও হ'ব বাট দিছোঁ আৰু যে এই জিৰা ফ্লেভাৰটো আহে জলকীয়াৰ এটা ফ্লেভাৰ আহে সেইটো কাৰণে মই দিছোঁ মন কৰিছেনে এতিয়া মোৰ মাংসখিনি অকণ ফ্ৰাই হৈ গ'ল ফ্ৰাই হৈছে মানে মই এইখিনি এতিয়া আঁতৰাই দিম মানে কেৰাহীৰ পৰা এৰি কৰি ফ্ৰাইড কৰি ৰাখিম আকৌ যিহেতুকে মই ফ্ৰাই কৰিমে বেছি ফ্ৰাই কৰিলেও ভাল নহ'ব ন মাংসখিনি এতিয়া মই এইখিনি মাংসখিনি ফ্ৰাইড কৰি দিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব তেতিয়া ৰেচিপিটো আপোনালোকে গম পাব এতিয়া মই চৰিয়াটোত ৰাখি দিছোঁ এতিয়া আপোনালোকক আৰু এটা বস্তু দেখাই আছোঁ এয়া দেখিছে এয়া হ'ল টমেটো পিউৰি ইয়াত অকণমান ৰেড চিলি চচ আৰু অকণমান চয়া চচ অকণমান দিছোঁ অকণ দেই একদম মানে আপোনালোকক কি ক'ম কাৰণ ফ্লেভাৰটো ভাল আহিব কিন্তু একচুৱেলি আমাৰ মাহঁতে ইমান এটা ভাল নাপায় কিন্তু টমেটো চচ দিয়া নাই টমেটো পিউৰি দিছোঁ আৰু এয়া দেখিছে আলুখিনি অকণমান ফ্ৰাই কৰি লওঁ এতিয়া মোৰ আলু ফ্ৰাইও হৈ গ'ল আলু ফ্ৰাইখিনি ইয়াতে নমাই দিছোঁ একেলগে আপোনালোকক পিছে এইখিনি দেখুওৱা নহ'লে বেয়া নাপাব এতিয়া মই ইয়াত আৰু অকণমান তেল দি দিম কেৰাহীত তেল দি গৰম হ'বলৈ দিম তাৰে পিছত এইখিনি এড কৰিম তেল গৰম হৈ গ'ল কেৰাহীত আপোনালোকে দেখিছে এতিয়া মই এয়া নহৰুখিনি দি দিলোঁ আৰু আদাখিনি দি দিছোঁ দেখিছে তাৰপিছত এইখিনি অকণ ফ্ৰাই কৰিম এতিয়া মই এই যে পিঁয়াজখিনি আছিলে পিঁয়াজখিনি ইয়াতে দি দিম দেখিছে এনেকৈ দি অকণমান সময় লৰাম মানে অকণমান সময় ফ্ৰাই কৰিম চাই থাকক আপোনালোকে ৰেচিপিটো মই ইয়াতে মছলা এড কৰিম মছলা বুলি ক'লে এয়া জিৰাৰ গুড়ি দেখিলে তাৰপিছত হালধি গুড়ি জলকীয়া গুড়ি আৰু জিৰা গুড়ি এয়া দেখিছে জিৰা গুড়ি দি দিছোঁ এইখিনি এতিয়া পানীৰে মিশ্ৰণ কৰিম মছলাখিনি এইখিনি দেখিছে মিশ্ৰণখিনি এতিয়া ইয়াতে ঢালি দিম দেখিছে
ৰখা মাংস আলু মানে চিকেন আলুখিনি ইয়াতে দি দিলোঁ। আপোনালোকে দিলেও দেখিলে অকণমান ফ্ৰাই কৰি ল'লোঁ। এতিয়া যে এয়া যে টমেটো পিউৰিখিনি লৈছিলোঁ ইয়াতে দি দিছোঁ। মায়ে ক'লে মাংসখিনি পুৰা বোলে সিজি গৈছে, সেইকাৰণে আৰু বেছি ফ্ৰাই কৰা নাই, কাৰণ এইবোৰ দি মই ফ্ৰাই কৰিম। চাওক আপোনালোকে এতিয়া দেখিছে মই সকলোখিনি ধুনীয়াকৈ মিশ্ৰণ কৰি পিনে আপোনালোকক দেখুৱাইছোঁ। মানে মোৰ কেমেৰাটো এখন হাতেৰে কৰিব লাগে, এখন হাতে ধৰিব লাগে ন, চ' অকণমান ডাইৰেক্ট এনেকুৱা একেৰাহে দেখুৱাবলৈ মোৰ দিগদাৰ হয়, প্ৰব্লেম হৈ যায়। এইখিনি এতিয়া মই ধুনীয়াকৈ ঢাকি কৰি ৰাখি অকণমান লাইট ফ্লেমত মিশ্ৰণটো মানে মাংসৰ ভিতৰত সোমাবলৈ দিম, চিকেনৰ ভিতৰত। আমাৰ ধুনুক আইতা মায়ে ভাত খুৱাই দিছে আজি। চোৱা 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 চোৱা, দেখিছেনে? এইখিনি এনেকৈ ফ্ৰাই কৰি থাকিব লাগিব অকণমান সময়। চাওক আপোনালোকে, মোৰ এতিয়া চিকেন ৰেডি হৈ গ'ল। এতিয়া কিন্তু এইটো মই ইয়াতে এতিয়া অকণমান জালুকৰ গুড়ি অকণমান দি দিম, স্লাইড। পিছে মই জালুক গুড়া কৰি লৈছোঁ, কিন্তু ইমান মানে হেৰি কৰি লোৱা নাই, আধা খুন্দা কৰি লৈছোঁ। এতিয়া এইখিনি ইয়াত দি দিছোঁ, দি এইখিনি ধুনীয়াকৈ লৰচৰ কৰাই দিম। অকণমান লৰচৰ কৰি ঢাকি দিম, তেতিয়াহে জালুকৰ ফ্লেভাৰটো আহিব, হয়নে নহয়? কাৰণ এনেকৈ আধা খুন্দাকৈ দিছোঁ, বেছি জ্বলা নহয়। কাৰণ অকণমান জ্বলা হোৱা বুলি কৈছে মায়ে, সেইকাৰণে বেছি মই মিহি কৰা নাই গুড়াটো। এনেকৈ দি এতিয়া মই ধুনীয়াকৈ ঢাকি কৰি ৰাখি দিম। আমি সকলোৱে খাবলৈ লৈছোঁ। কোৱা কেনেকুৱা হৈছে মাছৰ ৰেচিপি? কৈ দিয়া, তুমিতো খাবলৈ বহিছাই। তেওঁ এতিয়া খাবলৈ বহিছে মাত্ৰ, ময়ো এতিয়াও খাবলৈ বহিছোঁ। ময়ো খাম এতিয়া। দিয়ক খাই কৰি লওঁ। আৰু মোৰ বেকত পোহৰটো আহি আছে, সেইকাৰণে মুখখন ক্লিয়াৰ হোৱা নাই বেছিকে। আৰু আমাৰ আজি খাবলৈ ইনভাইটেড আছে মোৰ এজনী সৰু ননদ হয়। এইমাত্ৰ আহি পাইছে, মায়ে তাইক বকি আছে, সেইকাৰণে আহি পোৱাহি নাই। ফোন কৰোঁতে বেয়া কিয় দেখিছোঁ বাৰু। সেয়া হ'ল মোৰ, তাই মাছ নাখায়, তাইৰ কাৰণে মাছ নহয়, তাইৰ কাৰণে মাংস। ইমান স্পেচিয়েল। এতিয়া খাই পিনে কেনেকুৱা হৈছে কবি আকৌ। ভালে হ'ব, মই খোৱাৰ আগতে জানো। খাই লওক, সেইটো মই আপোনালোকক বহি বহি খাওঁ, বিহুৰ খানা উৰুকা। আজি মই বনাইছোঁ এইটো। এক ছেকেণ্ড খাই পিনে কচোন। আকৌ ফুৱাই ফুৱাই খাই আকৌ। ইয়াত দেখিছে ফুৱাই ফুৱাই খাই আছে, কেনেকুৱা হৈছে কৈ দে। এখন দিব পাৰিবি ফিউচাৰ যদি একো নাপায় কৰিবলৈ। সঁচাকৈ ভাল হৈছেনে? বঢ়িয়া হৈছে। আহক ৰাইজ, আপোনালোকে আহি পেলাই খাই উপভোগ কৰক ভিডিঅ'টো চাই পিনে। মাংসহে মাংস। আবেলি হঠাতে আহিল আলহী, মানে আলহীও হয় আৰু মোৰ ছাবস্ক্ৰাইবাৰো হয়। তেওঁ হঠাতে আহি ওলালহি, এইকাৰণে তেওঁ আকৌ চাহ নাখায়, কফি খাই বোলে। কফি অকণমান বনাই দিলে ভণ্টিয়ে। এয়া বিহুৰ নাস্তা দিছোঁ আৰু কিবা কিবি, যিহেতুকে ইমান বনোৱাও নাই, সেয়া দিলোঁ তেনেকৈয়ে চাহ খাবলৈ তেওঁক। এতিয়া এইজন আমাৰ আলহী, চাহ খাবলৈ দিছোঁ। চাহ নহয়, কফি হয়, খাওক। এতিয়া এইখিনি আমি মাতিছিলোঁ ৰাতিপুৱাই, আহিছে আবেলি। আহিছে আবেলি। কি গম পাইছোঁ। থেংক ইউ ছাবস্ক্ৰাইব কৰি দিয়াৰ কাৰণে। খাওক আপুনি। আপোনালোকক তেওঁ অহা ভিডিঅ'টো মোৰ দেখুওৱা নহ'লে, মানে মই বাবুৰ লগত লাগি থাকোঁতেও তেওঁ আহি পালেহি। চ' এতিয়া যেতিয়া কফিকণ দিছোঁ, দিওঁতে তেওঁক দেখুওৱা গ'ল, আৰু দিম। আপোনালোকে চাই থাকক ভিডিঅ'টো, তেওঁক কি কি খাবলৈ দিওঁ। আজি উৰুকাৰ দিনাখন আহি পাইছেহি আমাৰ ঘৰত নতুন আলহী এজন। আৰু এয়া কেৰাহী পাতি দিছোঁ, আৰু মায়ে ইয়াতে পুৰিৰ কাৰণে লাডু বনাই আছে। মা বেলি দিব, মই বনামহি। এয়া মায়ে বেলি দিব এতিয়া। এয়া পুৰি বনোৱা হৈ গ'ল, আৰু এয়া যিজন মানুহ আহিছে, মানে সেই দাদাজনলৈ ইয়াতে মাংস, মিঠাই,
পুৰি এতিয়া এনেকৈ দিওঁ আৰু দেখিলে ন কফিৰ লগত দিলোঁ সেইখিনি গৰম গৰম